সন্মানীয় হাতৰ প্ৰেমী ৰাইজসকল ফিডা EduAxom নামৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আপোনালোকলৈ লৈ আহিছোঁ কেইটামান মজাৰ হাথৰৰ প্ৰশ্ন আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে আপোনালোকলৈ 10 ছেকেণ্ড কৰি সময় দিয়া হ'ব। সময়ৰ ভিতৰত উত্তৰ দিবলৈ যত্ন কৰিব। আগৰ ভিডিঅ'টোত আপোনালোকলৈ সোধা প্ৰশ্নটো আছিল যি দিয়ে তাকে খাই পানী দিলে মৰি যায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল জুই। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিওঁতাসকলৰ প্ৰথম 5 গৰাকীৰ ৰেণ্ডমলি লোৱা কেইগৰাকী নাম হ'ল সাজিদা ৰয়, ইৰফান, যতীন বৰগোহাঁই, কুকিল বৰুৱা, কে গোস্বামী, বিকাশ তাই, প্ৰীতম তাই, জিতন মহন্ত, নীলিমা কলিতা, গকুল উপাধ্যায়, মনোজ ৰাভা, ৰেশ্মা পুনিয়া, অভিজিৎ দলে, ফাৰহানা বেগম, মৃদুল দত্ত আৰু সংগীতা ডেকা। ইয়াৰ লগতে প্ৰতিজন শুদ্ধ উত্তৰ দিওঁতাসকলক ধন্যবাদ জনাইছোঁ। বলক আজিৰ প্ৰশ্ন কেইটা চাওঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল 52টা মানুহৰ 4টা জাতি, তেওঁলোক উমলে য'তে ত'তে বহি। প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, 52টা মানুহ 4টা জাতি, তেওঁলোক উমলে য'তে ত'তে বহি। ইয়াৰ উত্তৰটো হ'ল তাজপাত। তাৰ পিছৰ প্ৰশ্নটো হ'ল এনেকুৱা কি সম্বন্ধ আছে যি এবাৰ মাতিলে মহিলা, দুবাৰ মাতিলে পুৰুষ হয়? এনেকুৱা কি সম্বন্ধ আছে যি এবাৰ মাতিলে মহিলা আৰু দুবাৰ মাতিলে পুৰুষ হয়? ইয়াৰ উত্তৰটো হ'ল মা, যিটো দুবাৰ মাতিলে মামা হয়। মামা এজন পুৰুষ। তাৰ পিছৰ প্ৰশ্নটো হ'ল ৰমেনৰ বাপেকৰ 3জন সন্তান, 1 নম্বৰ যদু, 2 নম্বৰ মধু, 3 নম্বৰজন কোন ক'ব পাৰিবনে? হয়, ইয়াৰ উত্তৰটো হ'ল ৰমেন, যিটো প্ৰশ্নতে দিয়া আছে। তাৰ পিছৰ প্ৰশ্নটো হ'ল মই থাকোঁ লগত, ফুৰি ফুৰো জগত, বাৰ্তা গোটাই দিওঁ লোকক, ক'ব পাৰিবনে মই কোন ভকত? সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল মোবাইল ফোন। তাৰ পিছৰ প্ৰশ্নটো হ'ল জুইত ফুটে পানীত মৰে সেই বস্তু সকলোৰে ঘৰে ঘৰে। প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, জুইত ফুটে পানীত মৰে সেই বস্তু সকলোৰে ঘৰে ঘৰে। সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল নিমখ। তাৰ পিছৰ প্ৰশ্নটো হ'ল আকাশৰ তলত আৰু মাটিৰ ওপৰত এনেকুৱা কি আছে যি চকুৰে দেখা পোৱা নাযায়? 10 ছেকেণ্ডৰ ভিতৰত উত্তৰটো দিবলৈ যত্ন কৰিব। আকাশৰ তলত আৰু মাটিৰ ওপৰত এনেকুৱা কি আছে যি চকুৰে দেখা পোৱা নাযায়? সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল বতাহ, যিটো আমি চকুৰে দেখা নাপাওঁ। তাৰ পিছৰ প্ৰশ্নটো হ'ল চুৰিয়া চশমা হাতত লাঠি, ফাৰস্তই মাতে পিতা বুলি, ক'ব পাৰিবনে মানুহজন কোন? চুৰিয়া চশমা হাতত লাঠি, ফাৰস্তই মাতে পিতা বুলি। ইয়াৰ উত্তৰটো হ'ল মহাত্মা গান্ধী। তাৰ পিছৰ প্ৰশ্নটো হ'ল ল'ৰা কালত ৰঙা, ডেকা কালত চাম, বুঢ়া হ'লে হালধীয়া, মূৰত জটা ধাম। প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, ল'ৰা কালত ৰঙা, ডেকা কালত চাম, বুঢ়া হ'লে হালধীয়া, মূৰত জটা ধাম। ইয়াৰ উত্তৰটো হ'ল কঁঠাল। তাৰ পিছৰ প্ৰশ্নটো হ'ল হাঁহৰ কণী দীঘলীয়া, কাছৰ কণী গোল, আৰু এটা কণী আছে লগাই গণ্ডগোল। ক'ব পাৰিবনে ইয়াৰ উত্তৰটো কি? হাঁহৰ কণী দীঘলীয়া, কাছৰ কণী গোল, আৰু এটা কণী আছে লগাই গণ্ডগোল। সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল পৰীক্ষাৰ বহীত পোৱা 0, যিটো গণ্ডগোল লগায়। তাৰ পিছৰ প্ৰশ্নটো হ'ল অ আই খেৰৰ চাই কি বস্তুনো নোখোজাকৈ পায়? এনেকুৱা বস্তু যিটো নোখোজাকে পোৱা যায়। অ আই খেৰৰ চাই কি বস্তুনো নোখোজাকে পায়? ইয়াৰ উত্তৰটো হ'ল টোপনি। এইটো প্ৰশ্ন আপোনালোকলৈ। প্ৰশ্নটো হ'ল বিয়াৰ পিছত ছোৱালীসকলৰ কি আগতকৈ বাঢ়ি যায়? ইয়াৰ উত্তৰটো কমেণ্ট বক্সত লিখি জনাব। যদি আপোনালোকে ইয়াৰ উত্তৰটো নাজানে তেনেহ'লে আমাৰ এই ভিডিঅ'টো চাব পাৰে। আমাৰ এই ভিডিঅ'টো যদি ভাল লাগিছে অনুগ্ৰহ কৰি এটা লাইক কৰি দিব পাৰে আৰু এনেধৰণৰ মজাৰ হাথৰৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে।
আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিয়াৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছো। ধন্যবাদ।